हेलो फ्रेंड्स नमस्कार मैं अनुपम स्वागतम जनाइছো अनुपम ब्लग्सলৈ নতুন এটা ব্লগছ লৈ আপোনালোকৰ ওচৰলৈ আহিলো প্ৰায় এবছৰ বিৰতিৰ পিছত মোৰ নিজৰ পাৰ্সোনাল প্ৰবলেমৰ কাৰণে মই প্ৰায় এবছৰ দিন ভিডিও দিব পৰা নাছিলো তাৰ বাবে মোৰ ভিউৱাৰ্ছৰ আৰু মোৰ যিসকল সাবস্ক্ৰাইব আছে তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু ভাবিছো আপোনালোকে ক্ষমা কৰি দিব আজি মোৰ নিজৰ চেনেলটো খোলা প্ৰায় 1.5 বছৰ দিন হ'ল আৰু এই চেনেলটো পৰা মই কেনেকুৱা অভিজ্ঞতা হৈছে আৰু মই কেনেকুৱা ধৰণৰ সহায় পাইছো আপোনালোকৰ পৰা সেই বিষয়ে শ্বেয়াৰ কৰিবৰ কাৰণে আহিছো আৰু এই চেনেলটো মনিটাইজ হ'ল নে নাই এই চেনেলটোৰ পৰা মই পইচা পাইছো নে নাই পৰা এই চেনেলটোৰ মোৰ সাবস্ক্ৰাইবাৰ কিমান হৈছে এই চেনেলটোত ভিউৱাৰ্ছ মোৰ কিমান হ'ল গোটেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আহিলো আৰু এবছৰ পিছত নতুনকৈ এটো চেনেল মই নতুনকৈ মানে আৰম্ভ কৰিছো আকৌ আৰু এই চেনেলটো যোগেদি মই আকৌ বেলেগ ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে আপলোড দিম আগতে যেনেকৈ আপোনালোকক মনোৰঞ্জন কৰিছিলো মই ভাবো এতিয়াও আপোনালোকক কেনে ধৰণে মনোৰঞ্জন কৰিব পাৰিম আৰু আপোনালোকেও সহায় কৰিব বুলি আশা কৰিলো এই চেনেলটো যোগে আগতে আপোনালোকক অল পাটৰ কাপোৰ আৰু বেলেগ ধৰণৰ কটন কাপোৰ বা মেখেলা চাদৰ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ আগত আপলোড দিছিলো বা আপোনালোকক দিছিলো আপোনালোকে যথেষ্ট সহায় কৰিছিলে কিন্তু এতিয়া মই ভাবো এই চেনেলটো যোগেদি মই বেলেগ ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে আপলোড দিব বিচাৰো যেনে ধৰণে ব্লগছ আপোনাৰ ট্ৰেভেলিং ব্লগছ দিব বিচাৰো গাড়ী পাৰ্টছৰ বা গাড়ী বিষয়ে দিব বিচাৰো বা বেলেগ ধৰণৰ মানে অকল যে কাপোৰৰ বিষয়ে হেতু নহয় বেলেগ ধৰণৰ আমি ভিডিও এতিয়া আপলোড দিম এই চেনেলটো যোগেদি আৰু আপোনালোকে আগতে যেনে ধৰণে সহায় কৰিছিলে অনুপম ব্লগছক যেনে ধৰণে আপোনালোকে সহায় কৰিছিলে বা যেনে ধৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিছিলে বা চাইছিলে মই ভাবো আগলৈ আপোনালোকে এনে ধৰণৰ সহায় কৰিব আগলৈ আপোনালোকে ভিডিও চাব সাবস্ক্ৰাইব কৰিব আৰু মই ভাবো আগতে যেনে ধৰণে মোৰ প্ৰায় 3 লাখ 3.5 লাখ ভিউৱাৰ্ছ আহিছিলে কাৰণ মই ইউটিউবৰ বিষয়ে একদম নাজানো ইউটিউব খুলিব বেলেগৰ পৰা মই সহায় লৈ খোলা ইউটিউব চেনেল হয় এইটো আৰু ইমান ভিউৱাৰ্ছ আহিব বুলি মই ভবা নাছিলো কিন্তু প্ৰায় 3 লাখ ভিউৱাৰ্ছ অহাৰ কাৰণে আহিলে আৰু মই মোৰ নিজৰ প্ৰবলেমৰ কাৰণে প্ৰায় এবছৰ দিন মই মোৰ চেনেলটো বন্ধ কৰি ৰাখিব লগা হ'ল এতিয়া আকৌ আৰম্ভ কৰিছো ভাবিছো আপোনালোকে সহায় কৰিব ইয়াৰ মাজতে মই কওঁ যে মোৰ চেনেলটো এতিয়া বৰ্তমান সাবস্ক্ৰাইবাৰ হ'লগে প্ৰায় 25000 ওচৰ আছে 25000 24900 কিমান আছে নেকি সাবস্ক্ৰাইবাৰ হ'ল আৰু ভিউৱাৰ্ছ হৈছে মোৰ প্ৰায় 3.5 লাখ মান ভিউৱাৰ্ছ আছে আৰু আপোনালোকক এটা ভাল খবৰ দিওঁ মোৰ চেনেলটো মনিটাইজ হৈছে বৰ্তমান আৰু গুগল এডচেঞ্জৰ পৰা মোৰ কাৰণে এখন পত্ৰও আহিছে কাগজো আহিছে তেওঁলোকে মোৰ কাৰণে এখন পঠাইছে গুগল এডচেঞ্জৰ পৰা এখন পঠালে আৰু ইয়াতে মোৰ ভাগ মই যেতিয়া মনিটাইজ কৰিছিলো তেতিয়া মোৰ বেংকৰ যিটো মই পাছবুকৰ একাউণ্ট দিছিলো আৰু সেই একাউণ্টটো ভেৰিফাই কৰিবৰ কাৰণে মোৰ কাৰণে গুগল এডচেঞ্জে এইখন পঠালে গুগল এডচেঞ্জৰ পৰা আৰু ইয়াতে মোৰ পুৰা এড্ৰেছটো লিখা থাকে এড্ৰেছটো লিখা আছে এখন মোৰ ঘৰ পোৱাহি প্ৰায় 2 মাহ মানে হ'ল আৰু ইয়াতে আপোনাৰ পিন কোডটো লিখা থাকে মই আপোনাক দেখাই দিম আপোনাক দেখাইছো ইয়াতে আপোনাৰ পিন কোডটো লিখা আছে ইয়াতে আপোনাৰ পিন কোডটো লিখা থাকে তো আপোনালোকৰ কাৰণে আৰু অনুপম ব্লগছৰ আমাৰ পৰিয়ালৰ কাৰণে এটা খুব ভাল খবৰ যে গুগল এডচেঞ্জে মোৰ ভাগৰ চেনেলটো মনিটাইজ কৰিলে আৰু মনিটাইজৰ কৰাৰ পিছত মোলৈ এখন পত্ৰ পঠালে যে এই চেনেলটো যেটো আপোনাৰ অনুপম ব্লগ চেনেলটো সঠিক বা শুদ্ধ মানুহজনে চলাই আছে নে যিজন মানুহে প্ৰথমতে খুলিছিলে সেইটো কাৰণে ভেৰিফাই কাৰণে মোৰ কাৰণে এটা পিন কোড উঠালে আৰু মই পিন কোডটো বৰ্তমান মোৰ বেংকৰ লগত লিংক কৰিলো আৰু ইয়াৰ পিছত ইয়াতকৈ এটা ভাল খবৰ আছে আৰু মোৰ চেনেলটোৰ বৰ্তমান পইচা পাবলৈ আৰম্ভ কৰিছো প্ৰায় মোৰ যোৱা মাহত প্ৰায় 7500 টকা মান পইচা আপোনাৰ মানে ইউটিউবৰ পৰা আহিছে একচুয়ালি ইউটিউবৰ পৰা নহয় মই ইউটিউব কৰাৰ কাৰণে ইউটিউবৰ পৰা আহিছে এত পইচা আহিছে এডচেঞ্জৰ পৰা কাৰণ মোৰ চেনেলটো আপোনালোকে চালে নিশ্চয় জানে তাত কিছুমান এড আহে কিছুমান এডভাৰটাইজ দিয়ে তাৰ পৰাহে এই পইচাটো মই
পাবলৈ সক্ষম হৈছোঁ। বাৰু এতিয়া আমি ইউটিউব কৰাৰ কাৰণেহে সেই পইচাটো পাইছোঁ। সেইকাৰণে এতিয়া মই ক'ব বিচাৰোঁ যে সেইটো মই ইউটিউবৰ পৰা পাইছোঁ। আৰু আপোনালোকৰ সহায় আৰু আপোনালোকৰ যি মৰম, সেই মৰম আগলৈও যাতে এনেকৈ থাকে আৰু আগলৈও যাতে আপোনালোকে সহায় কৰে এই চেনেলটো আগুৱাই নিবৰ কাৰণে। আৰু মই ভাবোঁ এতিয়া যেনেধৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে বা আপোনালোকে শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ মই একদম সৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ দেখিলে গম পাব যে মই একদম সৰু ভিডিঅ'ৰ পৰাহে মই প্ৰায় 24-25,000 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু প্ৰায় 3 লাখ ভিউৱাৰ্ছ, 3-3.5 লাখ ভিউৱাৰ্ছ এটা ভিডিঅ'ৰ পৰা পাবলৈ সক্ষম হৈছোঁ। আৰু এই গোটেই ক্ৰেডিটটো আপোনালোকলৈ যায়, কাৰণ আপোনালোকে মোক সহায় কৰিছে। আৰু আমাৰ অনুপম ব্লগছৰ যিটো পৰিয়াল লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ মাজতে এটা কথা ক'ব লাগিব যে মোৰ নিজৰ প্ৰব্লেমৰ কাৰণে মই এবছৰ দিন মই বন্ধ কৰিব নালাগিছিলে চেনেলটো, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে মই এবছৰ দিন বন্ধ কৰিলোঁ। কিন্তু এতিয়াৰ পৰা মই আকৌ আপোনালোকক নতুন ভিডিঅ' দিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'বোৰ চাই আপোনালোকে মোক সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰি দিব, আৰু পাৰে যদি কমেণ্ট কৰিব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে, কি কথা কমেণ্ট কৰিব। কমেণ্ট কৰিলে মানে মই গম পাম যে মই এই ভিডিঅ' দিয়াৰ পিছত আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেধৰণে পায় আৰু কেনেধৰণে আপোনালোকে সহায় কৰিব পাৰিব। তো আপোনালোকে মই ভাবোঁ কমেণ্ট কৰি মোক জনাব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।